ओइ सुजितनिखौबो लांबायनो 2000 खाफाल मोजां बेनि आसार एकाउन्टाव फैसा गैयामोन सेस 2000 पुरा खालिनो एकाउन्टाव दा गैला বান্দৰমাৰীৰ পৰা এজন মানুহৰ 14 লাখ একাউণ্টৰ পৰা কাটি দিছে KYC 6000 ৰিচাৰ্জ আৰু KYC দিয়াৰ পাছত বাপেকৰ ৰিটায়াৰমেণ্টৰ পইচা আছিলে। सब लोग केयरफुल हो जाओ दे। मेरा ऑफिस में एक स्टाफ है, उनका पूरा SBI अकाउंट YBY लोग ने खाली कर दिया, बोले पूरा जीरो अमाउंट हो गया बोला है। ডিয়াৰ টিম আপোনালোক সকলোলৈকে এটা মানে বেড নিউজ হয় একচুৱেলি। তো আপোনালোকে যদি ৰিচাৰ্জ কৰিম বুলি ভাবিছে বা KYC কৰিমগৈ বুলি ভাবিছে 6000 দি, তো আপোনালোক ভুলতো নকৰিব। ৰিচেণ্টলি এতিয়া জাষ্ট আমাৰ টিমৰ এজনী ছোৱালী আছিলে, তাই বহুত পুৰণা টিম মেম্বাৰ হয় YBY, 14 লাখ প্লাছ তাই ইনকাম কৰিছে, উইথড্ৰল কৰিছে। তো তাই ভাবিলে যে 6000 একো নহয়, মই 6000 আপোনাৰ কৰি দিওঁ ৰিচাৰ্জ আৰু KYC কৰিলোঁ। যে সেই পইচাটো দি পিনি KYC কৰিলে, KYC কৰাৰ লগে লগে তাইৰ একাউণ্টত 1 লাখ টকা আছিলে, তো গোটেই 1 লাখ টকা পইচা কাটি দিছে। তো সেইকাৰণে আপোনালোকে ভুলতো এতিয়া নকৰিব, ঠিক আছে। আৰু আমি এতিয়া যিটো আপোনালোকে চবেই গম পায়, যিটো মেইন লিডাৰ হয় অনিৰম বসুমতাৰী, তাৰ লগত আমি কানেক্ট কৰিছোঁ, বাট ভেলিড ৰিজন এতিয়ালৈকে আমি পোৱা নাই। তো সেইকাৰণে আপোনালোকে KYC নকৰিব, পইচা 6000 জমা নকৰিব। আৰু সেইটো ভইচ মেছেজ যিমান পাৰে আপোনালোকে স্প্ৰেড কৰি দিয়ক, চবকে শ্বেয়াৰ কৰি দিয়ক, যাতে কোনেও ভুলতো 6000 টকা আকৌ লগাব নালাগে। বা যদি লগোৱাৰ পাছত গোটেই একাউণ্টত যদি পইচা আছে, গোটেই একাউণ্টৰ পৰা পইচা কাটি দিব। চ' যিমান পাৰে চবকে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক।